প্ৰতিভাৰ সন্ধান বিচাৰি আমি সোণতলীৰ অতি ভিতৰুৱা অঞ্চলৰ ৰাংগাপানী গাঁৱত সাংস্কৃতিক জগতৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা এগৰাকী কোকিলা কণ্ঠী গায়িকা যাৰ গীতে আপোনাকো মুগ্ধ কৰি তুলিব। সুমধুৰ কণ্ঠত সলসলীয়াকৈ গাব পাৰে অসমীয়া হিন্দী গোৱালপৰীয়া গীত। আহকচোন শুনো গায়িকাগৰাকীৰ এফাকি গীতৰ কলি। খোশে মগমাশের শীতে কি যারে বনু যা জ্বালিয়া গেলে মনের আগুন নিবিয়া গেলে না কি বন্ধু ধান ধান রে এতই গোসা কি তোমার শরীরে কি বন্ধু ধান ধান রে এতই গোসা কি তোমার শরীরে বন্ধুর বাড়িতে তাল গাছে ডোলে ওরে কাহা তালে পীড়িত খোশে মাঘ মাসের শীতে কি যারে বনু যা জ্বালিয়া গেলেন মনের আগুন নিবিয়া গেলেন না। হয়, আমি ক'ব বিচাৰিছো কামৰূপ জিলাৰ সোণতলীৰ অতি ভিতৰুৱা অঞ্চলৰ ৰাংগাপানী গাঁৱৰ এগৰাকী মফিদা মুনৰ কথা। উল্লেখ্য যে মফিদা মুনৰ আছে এটি ইউটিউব চেনেল যাৰ নাম হৈছে মফিদা মুন 77। লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি মফিদা মুন 77 চেনেলটো আগুৱাই লৈ যোৱাৰ লগতে গায়িকাগৰাকী গীত গোৱাৰ ক্ষেত্ৰত অধিক উৎসাহ দিবলৈ বিনম্ৰ আহ্বান মফিদা মুনৰ। নিউজ ডেস্ক ৰিপৰ্ট DNA 24 আছাম। মই মফিদা মুন আৰু মোৰ ঘৰ 2 নং ঠাউত ৰাংগাপানী। প্ৰথমে মই ধন্যবাদ জনাইছোঁ আমাৰ নিউজৰ দাদাসকললৈ। আৰু মোৰ এটি চেনেল আছে ইউটিউব চেনেল মফিদা মায়া 77। আশা কৰোঁ আপোনালোকে মোৰ চেনেলখনৰ লগতে জড়িত থাকিব, সকলোৱে মোক সহযোগিতাৰে আগবাঢ়ি লৈ যাব। আৰু মোৰ গানবোৰ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আমাক আপোনালোকে সহায় সহযোগিতাৰে আগবঢ়াই লৈ যাব। ধন্যবাদ।